Guys, আপোনালোকে চাই আছে AD Creation. Guys, welcome to AD Creation. মানে আমাৰ ঘৰলৈ মামা আহিছিলে, চ' তাকে তেওঁকে থ'বলৈ যাওঁ, চ' ওলাই মেলি ল'লোঁ আৰু এতিয়া আমি যাওঁ SCC থ'বলৈ। তাৰ মামাক থৈ SCC বাছত উঠাই চ' আমি ডাইৰেক্ট যাম আমাৰ লখিমপুৰতে থকা গণেশ মন্দিৰলৈ। মানে আজি সকলোৱে জানে চাগে আজি গণেশ চতুৰ্থী, তাৰে উপলক্ষে আজি আমাৰ সকলো পৰিয়ালৰ মানুহৰ বাবে যাতে পৰিয়ালৰ মানুহে যাতে সুখে শান্তিয়ে থাকিব পাৰে, তাকে কামনা কৰি আমি চাকি এগছ দিম বুলি ভাবিছোঁ। তাৰপিছত কি হয় জানো, চাই থাকক। কি চাই আছে বে, চাউণ্ড দেচোন আহক। বৰষুণ দিছে ন বে, বৰষুণ দিছে। যাওঁ অলপ এইটোৱে অৱস্থা হয় বে, এইটোৱে আমাৰ অৱস্থা। মানে আমি কুফা আমাৰ নিচিনা কুফা এই পৃথিৱীত নোলাবই নেকি। মানে ক'ৰবাত কিবা ভাল কাম এটা কৰিব যাওঁ, বৰষুণ দিবই ৰাইজ, গম পাইছনে। বহুত মানে আমি কুফা, আমাৰ নিচিনা কুফা এই পৃথিৱীত নাই। মানে আমি কিবা এটা ভাল কাম কৰিবলৈ যাওঁহে মংগলৰ বাবে, মানে বৰষুণটো দিবই। মানে হে প্ৰভু আমাৰ ওপৰতো কিবা চকু মেলি চাবা। চাওক না, বৰষুণ চাৰিওফালে বৰষুণ, চাওক না। বৰষুণ দেখে না, টিভি গোটেইখন শেষ। আমি কৃষ্ণ এই গণেশ মন্দিৰ। এইটোতো মান নুঠেই, মান নুঠে। এইটো বেকগ্ৰাউণ্ড মিউজিকত যাব। মানে ভিডিঅ' বনালে বহুত ইজি, আমি জানো। এতিয়া আকৌ বেকগ্ৰাউণ্ড মিউজিকত দি সেইটো অৱস্থা কি দিছে নাই। বহুত ভিৰ এনেকুৱা ভিৰত গাড়ী চলাই পাবলৈ ভাল লাগে। দেখিছে নাই, আমাৰ বানপানী হৈ গৈছে আমাৰ লখিমপুৰ টাউনত। অকণমান বৰষুণ এতিয়া বানপানী হৈয়ে গ'ল আৰু। এইখনো গুৱাহাটী হ'বলৈ হৈছেগৈ আৰু, বেছি দিন নাই। গৈ আছো। তাহলে এখন কি বানপানী আমাৰ লখিমপুৰত বানপানী হৈ গ'ল, দেখিছে নাই? এইয়া পূৰা লখিমপুৰত বানপানী হৈ গ'ল পূৰা। এখন মিনি গুৱাহাটী হৈ পৰিলে আৰু মিনি গুৱাহাটী হৈ পৰিলে আৰু।
আহ বাৰিষাৰে বৰষুণে তোমাৰ কথা ক'ব মানে এইটো কিহৰ বেলি ভিউ স্কুলৰ বোলা হয় নাই কি ক'লে এতিয়া গৈ আছোঁ STC গৈ আছোঁ STC কাম এটাৰ বাবে ত' মামাক থৈ আহিলোঁগৈ তাৰপিছত এতিয়া যাওঁ গণেশ মন্দিৰ যাওঁ ত' বৰষুণে কি ৰূপ ধৰে বা চাওঁ হে প্ৰভু বতৰটো ভাল কৰিবা আৰু দেই ভাল কাম এটা কৰিব গৈছোঁ গম পায়নে দাদা আমি যে কুফা ভাল কাম এটা কৰিব গ'লে বৰষুণটো দিয়ে উপায় নাই আৰু সেয়া পূজাৰী নহয় চৰি এয়া পূজা মণ্ডপ মানে জয় গণপতি বাপ্পা এইখন আমাৰ লখিমপুৰ টাউন তো এতিয়া গৈ থাকোঁ ভগৱানে যদি ভগৱানৰ ওচৰলৈ মানে গণেশ মন্দিৰলৈ মানে চৰি বৰষুণটো অকণ কমাই দিলে ভাল লাগে আৰু চবলক গৈ থাকোঁ লাইনকে গাড়ী গৈ আছে লাইনটো নহয় 999 ফাইনেলি আমি পাই গ'লোহি গণেশ মন্দিৰ এয়া চাওক পালোহি এতিয়া যাওঁ এতিয়া গাড়ী দীঘল লাইন কাৰণে চাওক কিমান দীঘল লাইন আগলৈও এনেকুৱা লাইন আছে ত' সেইকাৰণে মানে এই দূৰতে ৰাখিবলগীয়া হ'ব আৰু ত' যাওঁ এতিয়া আমি চাই থাকিব চাকিয়ে গছে দিম চাগে আৰুনো কি দিব পাৰিম তো যাওঁ বলক যাওঁ কিমান মানুহ চখ না ভক্তৰ পৰা ৰাইজ ইয়াত মজুত হৈছে জয় গণপতি বাপ্পা চখ না ভিতৰত চখ না কিমান ভিৰ ওচৰকৈ দেখাম বাৰু দেই ভালকৈ সোমাই যাওঁ স্পঞ্জো আমি ইয়াতে থওঁ নেকি কিবা চাকি তাকি ল'ব পাৰিম ইয়াতে ল'ম আপুনি নলয় নি
দিবাগৈ মই এনেই সেৱা এটা কৰিম মই সেৱা কি নালাগে আৰু নিদিওঁ আৰু এনেই সেৱা এটা কৰি আহোঁগৈ নেকি দক্ষিণা এটা দি দক্ষিণা এটা দি সোমাই যাওঁ কিমান মানুহ চব এইডোখৰতে চেণ্ডেল জগা চুৰ হৈ যাব গম পাই যাব এই কিমান দেখিছে নাই কিমান ভক্তপ্ৰাণ ৰাইজ আহিছে গণেশ বাবাৰ ভক্ত আহিছে গোটেই চব ধূপ চাকি দিয়া মানুহ আহিছে এয়া আহিছে কিমান হাজাৰ হাজাৰ মানুহ এতিয়াৰ পৰা নহয় বোলে এয়া চাওক ইয়াত বোলে কিবা মাছ চাছ ওলাই নেকি চাওঁ ওলাই যাওঁ আৰু ওপৰত যায়নে ব'লক কি নিদিওঁগৈ আৰু তাকে দিবলৈ এতিয়া মোৰ পইচাও নাই কিনিবলৈ পইচাও নাই মেইন কথা কিমান দাম আছে চব শুনবা এই পেণ্টটো মানে বহুত ঢিলা হৈ গ'ল কিমান মানুহ বে বহুত মানুহ বে চাওক না ইয়াৰ পৰা কিমান চাওঁ বস্তু ইয়াৰ পৰা কিমান ওখ ন কৃষ্ণ গোটেই চাওক না কিমান ধুনীয়া পৰিৱেশ আৰু দেখা আছে সেইয়া গণপতি মানে হাতী কৃষ্ণ ইয়াত আছে আমি পালোহি মনতে কিবা ভাল লাগি গৈছে যে মনতে কিবা শান্তি লাগি গৈছে পবিত্ৰ লাগি গৈছে যে কি কওঁ ত' আহক আমি চাওঁ ইমান মানুহগালৰ মাজত কেনেকৈ সেৱা ল'ব পাৰোঁ চাওঁ মই আজিয়ে গম পালোঁ যে মানে গণপতি বাপ্পা ইমান ভক্ত আছে বুলি ত' চাওক ময়ো এজন ভক্ত বাৰু মই বহুত মানুহ গণপতি বাপ্পা ত' এয়া চাওক সেয়া সৰু ল'ৰা ছোৱালীয়ে খেলি আছে পূৰা মানে কি ক'ম আৰু ইয়াতে আহি মানে মন শান্তি হৈ গৈছে তো গৈ থাকোঁ তো কেতিয়া পাম জানো পেণ্ট তিতি গৈছে দাদা পেণ্ট তিতি গৈছেগৈ কেনেকুৱা লাগিছে মজা এলাই ভাল লাগি গৈছেগৈ আকৌ সঁচাই ক'বলৈ গ'লে হয় নাই হা নক'লে আকৌ একো নক'লে আৰু নাম কি আছিলে পাহৰি থাকিল নাম এইটো মুছাক ৰাজ আকৌ আমাৰ গণেশ বাবাৰ ফেভৰেট বাহন সেইটো এইয়া ব'লক এপাতি মাৰি আহোঁ আমি এপাতি আমাৰ মাৰি আহোঁ বহুত ধুনীয়া পেণ্টটো মানে বহুত বোকা পূৰা এয়া ফটোগ্ৰাফাৰে ফটো মাৰি আছে কৃষ্ণ এইফালে মানুহে কাম কৰি আছে আমাৰ পাৰ লাগিছে আৰু ল'বলৈ আশীৰ্বাদটো লৈ লওঁ গণপতি বাপ্পাৰ ওচৰত কৃষ্ণ গণপতি বাপ্পা এয়া বামুণজনে পূৰা সেৱা দি আছে আমাকো ভাল আশীৰ্বাদ দিলে ভাল হয় আৰু তাতে ভাল সোনকালে মনোকামনা পূৰণ হওক মনোকামনা পূৰণ হওক আৰু ভাল ছোৱালী এজনী পাওঁ বিয়া পাতিবৰ কাৰণে
সেৱা চেৱা হৈ লৈ ল'লোঁ। ত' এতিয়া অলপ ফটোশ্বুট হ'ব নেকি, ফটোশ্বুট কৰি লওঁ, ফটো মাৰি লওঁ। ত' তাৰপিছত এনেকৈ যামগৈ আৰু অকণমান টাইম ৰাখি পেলাই। চ' চাই থাকক দেই। এখন চাওক না, টেকেল নিচিনা বনাইছে ইমান ধুনীয়া। ফটোশ্বুট মাৰি হৈ গ'ল। ত' এতিয়া যাওঁ, আমি যাওঁগৈ। ত' ব'লক গৈ থাকোঁগৈ আৰু দেই। ফটোশ্বুট কৰা মানে কৰিছে। Berda. এইটো কাছ চাওক, এইটো কাছ গৈ কি কৰিলোঁ বলো দোকানত এখন কাছ দেখিছোঁ চাওক। এইটো কাছ দেখিছে না আপোনাক? তেওঁ ভগৱানক সেৱা কৰিব আহিছে আৰু ভগৱানক সেৱা কৰিব আহিছে। এইটো ডাঙৰ কাছ চাওক, এইটো ডাঙৰ কাছ চাওক, এইটো এটা কাছ ডাঙৰ কাছ, ডাঙৰ কাছ। বৰষুণ নঠিব আৰু বহুত কাম আছে ঘৰত গৈ চাই থাকক দেই। এনেই সেৱা ল'ব আহিছিলোঁ আৰু দেই। আৰু যাওঁ বা ইয়াতো অকণমান দেখাই দিওঁ। বলক যাওঁ। শান্তি কিমান ভিৰ চাওক না, দেখি ইমান বহুত ভিৰ। এই আমাৰ গাড়ীখন এতিয়া ক'ত গ'ল? আমাৰ গাড়ী ক'ত গ'ল? আমাৰ গাড়ী ক'ত গ'ল? এই কথা পাৰিব খাব দাদা, এই কথা পাৰিব আপুনি ঘৰত। চ' গৈ থাকোঁ গণেশ মন্দিৰ আহিলোঁ, ভাল লাগিলে। মাত্ৰ এই চাকিহে দিব নোৱাৰিলোঁ, ত' সেইটো বেয়া লাগিছে বাৰু, কিন্তু একো নাই। পিছত এতিয়া আহিম, এতিয়া দিম আৰু দেই। তাৰপিছত এতিয়া ডাইৰেক্ট কাম কেইটামান আছে, কামকেইটা কৰি লওঁ, কৰি লৈ একেবাৰে ঘৰত আপোনালোকক লগ পাম। ত' তেতিয়ালৈকে চলাম। A few moments later. ঘৰ পাই গ'লোহি এতিয়া, ফ্ৰেছ হৈ ল'লোঁ। চ' এতিয়া কওকচোন মোৰ ভিডিঅ' চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পাই যায়। আৰু আপোনালোকে যেনেকৈ মোক এতিয়া মৰম দি আছে বা আগতে দিছিলে, আগলৈও যাতে দুগুণ উৎসাহেৰে মৰম দি যায়। আৰু ঠিক তেনেকৈ ময়ো আপোনালোকক তেনেকৈ ভিডিঅ' বনাই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে ভিডিঅ' মই
দি যাম তাকে কামনা কৰি এই ভিডিঅ'টোৰ পৰা মই আপোনালোকক চালাম জনাইছোঁ আৰু মই শেষ কৰিছোঁ। জয় হিন্দ।